তো হাই গাইজ, আকৌ এবাৰ স্বাগতম জনালোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। তো বৰ্তমান মই আছোঁ এতিয়া কেন্দ্ৰকোনাত। আজি এতিয়া বৰ্তমান তামোলপুৰ যোৱাৰ কাৰণে ওলাইছোঁ। এতিয়া দেৱইতে ফোন কৰিছে, দেৱইতে ঘৰলৈকে যাই আছোঁ মই। মোৰ গোপ্ৰ ছেটআপ নাই, সেইকাৰণে মানে মই যাওঁতে অলপ ভিডিঅ' কৰাত অসুবিধা হয়। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এতিয়া মই তাৰ ঘৰলৈকে যাওঁ আৰু দিনটোত আজি যি কৰোঁ আপোনালোকেও দেখাই যাম। তো ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো মই এতিয়া তাৰ ঘৰলৈকে ফাৰ্ষ্ট যাই লওঁ, তাৰপিছত আপোনালোকক লগ পাম। তো এতিয়া দেৱজিতক লৈ আহি গ'লোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব ভালকৈ। তো গাইজ এতিয়া আমি তামোলপুৰ যাই পামেই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব ভালকৈ। তো আৰু 2 কিলোমিটাৰমান আছে। তো গাইজ বৰ্তমান আহি পেলাই পালোঁ এতিয়া তামোলপুৰ কেতিয়াবাতে পাইছোঁ। যিটো কামত আহিছিলোঁ মানে এতিয়ালৈকে হোৱা নাই কামটো। মানে ল'ৰা এজনৰ পৰা পইচা পাওঁ। আজি মোটামুটি 3-4 মাহ মান আগতে মানে পইচা এটা লৈ থৈ দিছিল, কিন্তু আজিলৈকে পইচাটো মানে দিম মানে দিয়া নাই। তো সেইকাৰণে মানে ৰখি আছোঁ। তো সেইকাৰণে ভিডিঅ'ত কোৱা নাই আৰু মই। তো তামোলপুৰ আহি পাইছোঁ লগভগ 11টামান বজাতে আহি পালোঁ, কিন্তু 11টাৰ পৰা এতিয়া 3টা বাজিল। সি মানে পইচাটো দিম বুলি কৈ মানে ৰখিয়ে আছোঁ। এটা বস্তু বুজি নাপাওঁ আৰু, মানে বেলেগৰ পইচা খাই পেলাই মানে কি পায়। সেই 11টা বজাৰ পৰা ৰখি আছে 3টা বজালৈকে। এতিয়া মানে উপায় নাই আৰু ৰখি লাষ্টত নাগৰিজুলিৰ ফালে একবাৰ ফুৰিবৰ কাৰণে, মানে তাৰ পৰা য'ত আমি তামোলপুৰত গৈছিলোঁ তাৰ পৰা নাগৰিজুলিৰ ফালে আহিলোঁ। নাগৰিজুলিৰ ফালে পৰা আহি মানে ইয়াতে এনেকুৱা এটা প্লেচ আৰু আপোনাৰ এই বাইকখন ওপৰত থোৱা আছে। এইভাগে দেৱজিতে ব্লগ কৰি আছে। তো গাইজ ইয়াতে আমি গাছৰ তলতে বহি আছোঁ। মই কি কৰিম মানে উপায় নাই আৰু। সিও ৰখি থাকিব, ফোন কৰিছিলোঁ, ফোনটো ৰিচিভ নকৰে। আৰু ফোন কৰাৰ পিছতো কয় আৰু যদি 2টাত টাইম দিয়ে, 2টা বজাৰ পিছত আকৌ 3টাত টাইম দিয়ে। ৰখোতে আৰু আমি তামোলপুৰৰ পৰা নাগৰিজুলিৰ ফালে আহিলোঁ। অলপ নাগৰিজুলি যাই পোৱা নাই বৰ্তমান, নাগৰিজুলিৰ ফালে আছোঁহে। আহি পেলাই এনেকুৱা এটা প্লেচ আৰু য'ত আপোনাৰ মানে ৰাস্তাটোৰ ওপৰতে বাইকখন ৰখা আছে। এইটো দেৱজিত আৰু এইটো মই ইয়াতে গাছৰ তলতে বহি আছোঁ। মানে হ'ল আধা ঘণ্টামান বহিবা। এতিয়া কৰোঁ কি, ক'ত যাওঁ তাকে ভাবি আছোঁ, চিন্তা কৰি আছোঁ। মাথাত একো অহা নাই এতিয়ালৈ। ল'ৰাটো মানে দিয়ে নে নেদে একো ফিক্স নাই। এটা কথাই ক'ব বিচাৰিছোঁ, মানে এনেকুৱা যোনে আছা আৰু বেলেগৰ পইচা খাই পেলাই নিদিয়া, তো তোমালোক এটা কথা কওঁ, লাইফত মানে কেতিয়াও ছাকচেছ নোহোৱা তোমালোক। যদি বেলেগৰ পইচা খাই পেলাই মানে কষ্টৰ পইচা যদি খাই পেলাই নিদিয়া আৰু, তো এইটো কাম কেতিয়াও কৰিব নালাগে। কাৰণ বেলেগেও বহুত কষ্ট কৰি টকা ইনকাম কৰে। সেই পইচাটো কাৰ কেতিয়া প্ৰয়োজন হৈ যায় কোনো গম নাপায়। সেই পইচাটো যদি তুমি বেলেগৰ পৰা কষ্টৰ পইচাটো খাই দিয়া, সেইটো নিজৰো কেতিয়াও মানে ভাল নহয়। তো আজি আমি হ'ল 3-4 মাহে হ'ল পইচা পাবৰ কাৰণে সদায় সুধি আছোঁ, ফোন ৰিচিভ নকৰে, সদায় মাতে, সদায় ফিৰাই। আজিও আহিছোঁ। আজি 11টাৰ পৰা এতিয়া 3টা বাজিল, লগভগ 3 ঘণ্টাৰ পৰা 4 ঘণ্টা হ'ল এটা ৰখি থাকিবৰ কাৰণে। এতিয়া 3-3:30 বজাত মাতছে। চাওঁ বাৰু কি আপোনালোকৰ ভ্লগত গম পাব বাৰু, পাওঁ নে নাপাওঁ, সুধামুখে যাব লগা হয়। ভিডিঅ'টো চাই থাকিব। বৰ্তমান ইয়াতে গছৰ তলতে আছোঁ। দোকানখনো মানে বন্ধ, খোৱা লোৱাৰ কাৰণে একো নাই। তো আৰু জিন্দগী এনেকুৱাই চলি আছে আজি 2 মাহ মানৰ পৰা। কি লগততো কৈ আছে থু গিলি আছে, মানে টকা পইচা ইনকাম নাই, থু গিলি আছে। কথাটো সঁচাকৈ এনেকুৱা হানে হৈছে। মানে এটা দোকান চোকানো নাই, মানে দোকান থাকিলেও পইচা নাই খাবৰ কাৰণে। তথাপিও দোকানো নাই, এটা দোকানখনো বন্ধ কৰাই আছে। তো দোকানখন মানে যদি খোলাও থাকে তেতিয়াও আমি খাব নোৱাৰোঁ, কাৰণ আমাৰ লগত পইচাই নাই 1 টকাও। কিবাকে বাইকখনত তেল ভৰাই পেলাই আছোঁ। তো যাওঁতে আৰু যদি ঠেলাব লাগে তেতিয়াহ'লে বহুত প্ৰব্লেম হৈ যাব। তো সেইকাৰণে চাই থাকিব আৰু ব্লগটো আপোনালোক গোটেইখিনি দেখা পাব। একদম ঘৰত যাই পাওক লাগি আৰু পইচা পাওঁ নে নাপাওঁ। তো ইয়াতে অলপ টাইম জিৰাই ফালে সি ফোন কৰাৰ পিছত আৰু তাকালৈকে ওলাই যাম আৰু। এতিয়া এইফালে ঘৰ পালোঁ। তো মানে ঘৰত আহি ভাত চাত খালোঁ। তো ভিডিঅ' আৰু বেছি কৰি থকা নাই মই। ডাইৰেক্ট ঘৰত আহিলোঁ, মুখ হাত ধুলোঁ, ভাতকেইটা খাই পেলাই এই বিচনাত আহিলোঁ। তো আজিও কামটো নহ'ল। তো বহুত টাইম ৰখিলোঁ। সেই 11টা বজাৰ পৰা লগভগ 6টা-7টালৈকে ৰখিলোঁ, বাট আজিও নহ'ল কামটো। তো চাওঁ কি কৰোঁ বাৰু, আপোনালোকক ভিডিঅ'ত জৰিয়তে জনাই দিম বাৰু যি নকৰোঁ কিয়। তো গাটো মানে বহুত মানে ভাগৰ ধৰি আছে। ধেমালিও নহয়, 8-9 ঘণ্টা ৰখি থকা সেনেকৈ আপোনালোক ভিডিঅ'ত দেখাই পাইছে। তো কালি আকৌ মই ওদালগুৰি যাম, কাম আছে মোৰ কিবা গাড়ীৰে।
যিহেতু মই গাড়ীৰ ব্যৱসায় কৰোঁ, ছেকেণ্ড হেণ্ড গাড়ীৰ ব্যৱসায় কৰোঁ। তো কালিও মানে ওলাই যাব লাগিব। তো আজি ভিডিঅ'টো ইমানে। তো যদি ভিডিঅ'টো ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক চেকখিনি কৰি দিব। তো লগ পাম নেক্সট এটা ভিডিঅ'। তো আজিলৈ ইমানে।